বন্ধুসকল, মই আজি এটা বিশেষ বিষয় আলোচনা কৰিম। বিষয়টো হ'ল বয়স। বয়স আমি অতি সহজে কেনেকৈ উলিয়াব পাৰি তাৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম। আজিকালি এণ্ড্ৰইড মোবাইলত বিভিন্ন ধৰণৰ এপছৰ সহায়ত বয়স নিৰ্ণয় কৰিব পাৰি। তথাপি বিভিন্ন কাম কাজত গ'লে কিছুমান এক্সামত যদি আহি যায় বয়সটো নিৰ্ণয় কৰিবলৈ, তেতিয়াহ'লে প্ৰব্লেম হয়। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৰ কাৰণে মই কি কৰিছিলোঁ, প্ৰথমে ডেটটো মই এটা আনুমানিক ডেট মই এটা লিখিছোঁ, মতলব ডেট যেনেকৈ 10/6/2022 তাৰিখত মোৰ জন্মৰ বয়সটো লাগে। জন্মৰ তাৰিখ হ'ল 5/8/1978। ইয়াৰ কাৰণে মই বস্তুটো আগতে সজাই ৰাখিছিলোঁ যাতে আমাৰ টাইমটো কম লাগে। প্ৰথমে এটা কাম কৰোঁ, বহুত ধৰণে শিকাই ধৰক। কিছুমানে কি কৰে, চিম্পল যেনেকৈ আছে দিন, মাহ আৰু বছৰ এনেকৈ লিখি তাৰ পৰা বিয়োগ কৰে বা মাইনাছ কৰে। মই কি কৰিছোঁ, অলপ সুবিধাৰ কাৰণে বছৰটো আগত লিখিছোঁ, তাৰপিছত মাহটো লিখিছোঁ, তাৰপিছত ডেটটো লিখিছোঁ। ইয়াৰ কাৰণে আপুনি এটা কাম কৰক, যিটো ডেটত আপোনাৰ বয়সটো লাগে সেইটো ডেটটো ওলোটাকৈ লিখি দিয়ক। যেনে প্ৰথমত লিখক 2022, মান্থটো হ'ল 06, ডেটটো হ'ল 10, আৰু আপোনাৰ জন্মৰ তাৰিখটো ঠিক এনেকৈ ওলোটাকৈ লিখি দিয়ক। চিম্পল জন্মৰ তাৰিখ কিমান আছিল, 5/8/1978। তো এইটো ক্ষেত্ৰত আপোনাৰ ডেট কিমান হ'ব, এইটো হ'ল দিন। 10 দিনৰ পৰা 5 দিন বিয়োগ কৰক, কিমান থাকিব, 5 দিন। 5। তাৰপিছত আহিল আপোনাৰ এইটো হ'ল মাহ। ইয়াত আছে কিমান মাহ, 06, 6 মাহ আছে ইয়াতে। ইয়াৰ পৰা 8 মাহ বিয়োগ কৰিব লাগে। 6 মাহৰ পৰা তো 8 মাহ বিয়োগ নাযায়। গতিকে আপুনি কি কৰক, লেফ্ট ছাইডত যে ইয়াৰ আছে, ইয়াৰৰ পৰা 1 ধাৰ কৰি লওক বা কেৰি কৰক। ইয়াৰ পৰা যেতিয়া মই 1 ধাৰ কৰিম, এই 2022ৰ পৰা যেতিয়া 1 কেৰি কৰিম বা ধাৰ কৰিম, ধাৰ কৰাৰ লগে লগে কি হ'ব, ইয়াৰ পৰা 1 যোৱাৰ লগে লগে ইয়াতে যায় এটা বছৰ আহি যাব। ইয়াতে আহিল 1 বছৰত 12 মাহ, ইয়াত আছিল 6 মাহ। 6 আৰু 12 18 মাহৰ পৰা 8 মাহ বিয়োগ গ'লে কিমান থাকিব, 10 মাহ। ঠিক তেনেকৈ ইয়াত আছে কিমান, 1 আছে। 1ৰ পৰা 8 বিয়োগ নাযায়। ইয়াৰ পৰা যেনেকৈ আমি সাধাৰণতে বিয়োগ কৰোঁ তেনেকৈ বিয়োগ কৰি দিয়ক। ইয়াতে ধাৰ কৰিলে কিমান হ'ব, 11। 11ৰ পৰা 8 যদি বিয়োগ যায় তেতিয়াহ'লে কিমান থাকিব, 3। ইয়াত আছে 1। ঠিক তেনেকুৱা ইয়াৰ পৰা যদি 1 ধাৰ কৰোঁ, ইয়াত হ'ব 11। 11ৰ পৰা 7 গ'লে থাকিব 4। গতিকে আপোনাৰ জন্মৰ বা আপোনাৰ আপোনাৰ শুদ্ধ বয়সটো হৈ গ'ল 43 ইয়াৰ 10th month আৰু হ'ল 5 days। এইটো হ'ল আপোনাৰ দেখা গ'ল এজন মানুহৰ বয়স হ'ব যায় 10/6/2022 তাৰিখ এজন মানুহৰ বয়স হ'ব যায় 43 বছৰ 10 মান্থ 5 দিন। ইয়াৰ পিছত আহক আপুনি য'ত নেকি আপোনাৰ মাহটো সৰু, দিনো সৰু, কেৱল বিয়োগ কৰিলে হৈ যাব। যেনেকৈ ইয়াতে আছিল ডেট অফ বাৰ্থ আছিল কিমান, 02/01/1978। এইটো বাছ আগৰ নিচিনাকৈ ওলোটাকৈ মই লিখিছোঁ ইয়াতে 2022 06/010 10। এতিয়া 10ৰ পৰা 8 বিয়োগ কৰি দিয়ক, 10ৰ পৰা 2 বিয়োগ কৰি দিয়ক, 8 আহিব। ঠিক তেনেকৈ যদি 6ৰ পৰা 1 বিয়োগ কৰিলে 5, আৰু ইয়াতে আছে 2022 চনৰ পৰা যদি 1978 বিয়োগ কৰে তেতিয়াহ'লে হ'ব আপোনাৰ 44, বা 2ৰ পৰা 8 বিয়োগ নাযায়, 1 ধাৰ কৰিলে 12 হ'ব। 12ৰ পৰা 8 বিয়োগ কৰিলে 4,
ইয়াতে আছে আপোনাৰ 1 ধাৰ কৰিলে 11 পৰা 7 বিয়োগ কৰিলে থাকিব আপোনাৰ 4 তো এইজন মানুহৰ একুৰেট বয়সটো হ'ব যায় এইটো ডেটত 1978 জানুৱাৰী মাহৰ 2 তাৰিখে এইজন মানুহৰ বয়স হ'ব যায় আপোনাৰ 44 বছৰ 5 মাহ আৰু 8 দিন এইটো হল আপোনাৰ শুদ্ধকৈ বয়স নিৰ্ণয় কৰাৰ প্ৰসেস ইয়াৰ উপৰিও আজিকালি আপোনাৰ এন্ড্ৰইড মোবাইল আছে এন্ড্ৰইড মোবাইলত এইবোৰ উলিয়াব পাৰি তথাপিও কেতিয়াবা এন্ড্ৰইড মোবাইলতো ধৰক নাই কিছুমান এক্সামত আহি গল এক্সামত এই নিয়মতে বয়সটো নিৰ্ণয় কৰা হয় বন্ধুসকল যদি ভিডিওটো ভাল লাগে যদি আপোনাৰ কামত আহে মোৰ চেনেলটো এটা লাইক কৰিব আৰু কোনো বুজিব লগা থাকিলে কমেন্ট কৰিব আৰু পাৰিলে শেয়াৰ কৰিব ধন্যবাদ